So hello guys, welcome back to my YouTube channel Nikki's Vlog. तो की खबर আপোনালোকক দৰে আশা কৰো সকলো ভালে আছে আৰু আজি মই এনেকুৱা ইউনিক প্লেচলৈ গৈ আছো মানে বহুত ধুনীয়া এটা প্লেচলৈ গৈ আছো ৰেষ্টুৰেণ্ট এখনলৈ গৈ আছো আৰু এখন ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট মানে ৰেষ্টুৰেণ্টখন ইণ্ডিয়াৰ ভিতৰতে প্ৰথম হয় নামটো মই এতিয়াই নকওঁ বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে কি হ'ব পাৰে বাট তথাপিতো চাই থাকক ভিডিঅ'টো শেষলৈকে যাব নাপাহৰিব আৰু বলক চাওঁ কি পায় তাতে আৰু কি সেয়া হয় লেটছ গো আৰু আমি এতিয়া জাহাজত উঠিলোঁ আৰু আমি আহি পালোঁ চিটি চেণ্টাৰ ইয়াতে গাড়ী পাৰ্কিং কৰা হৈ গ'ল ইয়াতে আহিলোঁ ভাবিছিলোঁ মুভি চাম বুলি কিন্তু অলৰেডি গোটেই টিকেট বুকে হৈ গ'ল অনলাইন এইকাৰণে কৰা নাছিলোঁ কাৰণ একো তেনেকুৱা প্লেন নাছিল যে মুভি চাম কিন্তু ভাবিলোঁ সোনকালে আহিলোঁ যেতিয়া মুভি চাই যাওঁ বুলি ভাবিলোঁ বাট অলৰেডি গোটেই টিকেট বুক হৈ গ'ল আৰু ইয়ালৈ আহিলোঁৱে যেতিয়া মই বহুত দিনৰ পৰা এটা প্লেন বিচাৰি আছিলোঁ কিন্তু পোৱা নাছিলোঁ ক'তোতে আৰু ইয়াতে প্লেণ্টৰ শ্বপ এখনো দেখিলোঁ তাতে চাওঁচোন পাওঁ নেকি আৰু ইয়াতে চালোঁ কিন্তু মই বিচৰা প্লেনটো ইয়াতে নাই আৰু দাদাহঁতৰ এখন নাৰ্চাৰী আছে তাতেই চাগে পাম পলক চলক সুধি লওঁ নাৰ্চাৰীখনৰ বিষয়ে যদি নাৰ্চাৰী বিচাৰে ইয়াৰ পৰা ল'ব পাৰিব ক'ত থকা বুলি ক'লে অলপ কৈ দিব নাৰ্চাৰীখন আমাৰ লখৰা খাওঁকুচিত আছে চিটি গ্ৰীণছ বুলি তাত যাব তাতে আপুনি আউটডোৰ ইনডোৰ গোটেইখিনি পাব আৰু আমি গাৰ্ডেনিংখিনিও কৰোঁ যদি আহে আমাক কণ্টেক্ট কৰিব আমাৰ ফেচবুক আৰু ইনষ্টাত পেজ আছে চিটি গ্ৰীণছ বুলি তাত আপুনি লাইক কৰিব তাত আপুনি আপডেটখিনি পাই যাব আৰু এইটো হ'ল ফেচবুকত এইটো নামেই আছে চিটি গ্ৰীণছ বুলি আৰু ধুনীয়া ধুনীয়া প্লেণ্ট আছে ইয়াতে চাব পাৰে আৰু আপোনালোকেতো দেখিলেই তেওঁলোকৰ ফেচবুকত পেজ আছে আৰু আপোনালোকে গৈ পেজটো লাইক কৰিব পাৰে তেওঁলোকৰ আৰু নাৰ্চাৰীখনত গৈও আনিব পাৰে মই বিচৰা প্লেনটো ইয়াতে নাপালোঁ কিন্তু মই নাৰ্চাৰীখনত গৈয়ে আনিম যেতিয়া যাওঁ মই তাৰেও বাৰু ভিডিঅ' কৰিম আৰু মই যে কৈছিলোঁ আপোনালোকক ৰেষ্টুৰেণ্টখনৰ কথা এতিয়া আমি তালৈ যাম চাই থাকক ভিডিঅ'টো আহি পালোঁ ট্ৰেইন ৰেষ্টুৰেণ্ট আৰু সেই তাতে 4th ফ্ল'ৰলৈ আমি যাম আমাৰ মই যে কৈছিলোঁ ৰেষ্টুৰেণ্টখনলৈ যাম আৰু আমি লিফ্টেৰে যাব লাগিব এতিয়া আৰু এয়া আমি আহি পালোঁ ৰেচিপিছ ট্ৰেইন ৰেষ্টুৰেণ্ট আৰু এইখন আছে GS ৰোডৰ সোহম এম্প'ৰিয়াৰ ফ্ৰণ্টত ময়ূৰ হাইটছত আছে 4th ফ্ল'ৰত আছে এইখন আৰু বলকচোন এতিয়া ভিতৰলৈ যাই চাওঁ কি দেখিবলৈ পাওঁ কেনেকৈ ট্ৰেইন আহে কেনেকৈ খানা ছাৰ্ভ কৰে সকলোবিলাক দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সোঁফালৰ পৰাই আহে ট্ৰেইনবোৰ আৰু কেনেকৈ আহে চাই থাককচোন আৰু সোঁফালৰ পৰা চাওক ট্ৰেইন এখন আহি আছে খানালৈ ফালে আৰু মোৰ বহুত ভাল লাগিছে চাই মই প্ৰথমবাৰ এনেকুৱা এটা এক্সপিৰিয়েঞ্চ ল'ব পাৰিছোঁ একদম মানে কি ক'ম আৰু বহুত ধুনীয়া আৰু আপুনি ইয়াতে টিভি চাইও খানাৰ মজা ল'ব পাৰে ট্ৰেইনে আপোনালোকে খানা লৈ আহিব ট্ৰেইনে ছাৰ্ভ কৰিব আপোনাক খানা আৰু চবতকৈ বেছি ভাল লগা কথাটো হ'ল যে এইখন আমাৰ অসমতে আছে আৰু আমাৰ গুৱাহাটীতে আছে আৰু এইখন ইণ্ডিয়াৰ ভিতৰতে প্ৰথম হয় ট্ৰেইন ৰেষ্টুৰেণ্টখন আৰু আছে কিন্তু এইখন ফাৰ্ষ্ট ট্ৰেইন ৰেষ্টুৰেণ্ট হয় ইণ্ডিয়াৰ ভিতৰতে আৰু এইকেইটাই হ'ল ৰেল লাইন গোটেইবিলাক টেবুলতে এনেকৈ এটা লাইন এনেকৈ বনোৱা আছে যাতে যোনখন টেবুলৰ অৰ্ডাৰ হয় সেইখন টেবুললৈকে ডাইৰেক্ট ট্ৰেইনখন আহি যাব পাৰে আৰু এতিয়া আমাৰ খানাটো অৰ্ডাৰ হৈ গ'ল তাৰ আগতে বলকচোন এবাৰ এওঁলোকৰ কিটচেনটো চাই আহোঁ কেনেকৈনো এওঁলোকে ট্ৰেইনবোৰ অপাৰেট কৰে আৰু আমাৰ খানাটো যে আমাৰ টেবুললৈকে যাব সেইটো কেনেকৈ যাব অলপ জানি আহোঁ বলক চাওঁ ইয়াতে কি কৰে অলপ কৈ দিব মানে অলপ এইফালে কৈ দিব আপোনালোকে কেনেকৈ এইটো মানে ট্ৰেইনখন কেনেকৈ যায় আৰু এইটো আইডিয়া আপুনি মানে ক'ত পালে অলপ কৈ দিব নেকি টেবুল বাই যাতে কৰা আছে হয় ইয়াতে মানে হেয়া কৰা যায় ন টেবুল নম্বৰ 1 হয় 1 টেবুল 1 যাব হয় মানে এটো অলৰেডি কৰা আছে হয় তাতে ক্লিক কৰি যাই থাকে আৰু ন
আৰু এইখনতে সেইসমূহ চুইচ আছে মানে গোটেই টেবুল ৱাইজ চুইচ আছে ইয়াতে ক্লিক কৰিলে আমাৰ টেবুললৈকে পাই যাব আৰু আপোনালোকে গম পালে এওঁলোকে এনেকৈয়ে সকলোবিলাক অৰ্ডাৰ ট্ৰেইনৰ দ্বাৰা টেবুল ৱাইজ ছাৰ্ভ কৰে লাইফৰ এটা বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আজি মই ল'লোঁ আৰু আপোনালোকেও যদি এনেকুৱা এটা এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকেও ইয়ালৈ নিশ্চয় আহিব পাৰে আৰু এইখন হ'ল ইণ্ডিয়াৰ ভিতৰতে ফাৰ্ষ্ট ট্ৰেইন ৰেষ্টুৰেণ্ট ইণ্ডিয়াৰ ভিতৰত এইখনে ফাৰ্ষ্ট হয় দেখিবলৈ পাইছে সেইফালে ট্ৰেইন গৈ আছে আৰু ময়ো ইয়াৰে মেনেজাৰক সুধিলোঁ যে কেনেকৈ এইটো সেয়া কৰা হয় আৰু তাতে চুইচ থাকে টেবুল ৱাইজ মানে সেয়া কৰা হয় ইয়াতে যদি আমি অৰ্ডাৰ কৰিছোঁ আমাৰ যদি টেবুলখন নম্বৰ 1 বা নম্বৰ 2 হয় তাতে ক্লিক কৰি দিয়ে আৰু ট্ৰেইনখন সেই হিচাপতে টেবুললৈকে আহি যায় মানে ভাল লাগিছে আহি পেলাই কিবা এটা নতুন ষ্টাইলত খাব পাৰিম আপোনালোকেও আহি চাব পাৰে বহুত ধুনীয়া জেগা হয় আৰু বহুত মানে ভাল লাগিছে কিবা এটা মানে ইউনিক হয় বহুত ইউনিক হয় আৰু ৰেচিপিবিলাকো বহুত ধুনীয়া ধুনীয়া হয় আপোনালোকেও আহি পেলাই নিশ্চয় চাব পাৰে ইয়াত আৰু এয়া চাব পাৰে আমাৰ খানা আহি গ'ল কি ষ্টাইলত ট্ৰেইনখনে লৈ আহিছে মানে দেখিয়ে কিবা এটা ভাল লাগি গৈছে আৰু খানাটো বহুত টেষ্টি হয় বহুত ইয়ামি হয় মোৰ খাই বহুতেই ভাল লাগিছে বহুত টেষ্টি হয় আৰু ইয়াৰে যোনটো মানে আমি অৰ্ডাৰ কৰিছিলোঁ চিলি চিকেন কাৰী এইটো বহুতেই টেষ্টি লাগিছে খাই বহুত ভাল লাগিছে মানে খাই বহুত টেষ্টি আছে আৰু ইয়াৰে এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব ক'ত আছে তেতিয়া ভালকৈ গম পাই যাব আৰু আপোনালোকেও আহি পেলাই এনজয় কৰিব পাৰিব আৰু আমাৰ খানা পিনা হৈ গ'ল এতিয়া ইয়াতে অলপ বহি লৈ অলপ বজাৰো আছে বজাৰখিনি কৰি পেলাই যাব লাগিব ঘৰ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ৰেষ্টুৰেণ্টখন কেনেকুৱা পালে সেইটোও জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব So guys, মই খানা খাই আহি গ'লোঁ ট্ৰেইন ৰেষ্টুৰেণ্টৰ পৰা আৰু খানাটো একদম এমেজিং হয় বহুত ধুনীয়া হয় আৰু বহুত টেষ্টি চাইনিজ খানাটো ইয়াতে বেছি টেষ্টি হয় আৰু আপোনালোকেও আহি চাব পাৰে বহুত টেষ্টি হয় আৰু খাই চাব পাৰে আৰু আজিলৈকে ইমানখিনি এই ভিডিঅ' ইয়াতে সামৰিছোঁ আৰু যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিলৈকে ইমানখিনি বাই টেক কেয়াৰ আৰু এতিয়া মই অলপ বজাৰ কৰি লওঁ বজাৰ অলপ আছিলে আৰু এইখিনি কৰি ঘৰ যাম